নমস্কাৰ বন্ধুসকল, আজি মই ক'বলৈ ওলাইছোঁ এহাল বৃদ্ধ আৰু বৃদ্ধাৰ কাহিনী। এয়া নগাঁও জিলাৰ মাজমজিয়াৰ নেহেৰুবালিৰ যিটো কাষৰ পথ, এই কাষৰ পথতেই এনেকৈ এখন চালিৰ তলত বাস কৰিছে এহাল বৃদ্ধ দম্পতীয়ে। এয়া নেহেৰুবালিৰ যিটো কাষৰ পথ, সেই পথৰ কাষতেই এটা জৰাজীৰ্ণ অৱস্থাত তেওঁলোকে জীৱন নিৰ্বাহ কৰিছে এখন চালিৰ তলত। আজি মই আপোনালোকক এই ভিডিঅ'ৰ যোগেদি তেওঁলোকৰ কাহিনী ক'বলৈ ওলাইছোঁ। এটা খুব কৰুণ অৱস্থাত তেওঁলোক আছে আৰু এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শ্বেয়াৰ কৰিবই লাগিব ভিডিঅ'টো, কিয়নো আপোনাৰ এটা শ্বেয়াৰে তেওঁলোকক এই যন্ত্ৰণাৰ পৰা মুক্তি দিব পাৰে। চাই থাকিব। এইগৰাকী বৃদ্ধগৰাকী, আপোনাৰ ঘৰ ক'ত? বৰহমপুৰৰ কোন ঠাইত? কি কয়? আদৰ্শ গাঁও। এতিয়া আপুনি আৰু আপোনাৰ এই আইতাগৰাকী দুজনে আৰু এই ঘৰ দুৱাৰবিলাক কি হ'ল আপোনালোকৰ? মাটি বাৰী নাই। এতিয়া ইয়াৰ আগতে ক'ত আছিলে? তিনিচুকীয়া ডিষ্ট্ৰিক্ট। এতিয়া ইয়াতে আপোনালোকে দুইজন থাকে। এতিয়াতো বাৰিষা আহি আছে, বাৰিষাত কি কৰিব? এয়া চাওক, দুজন এয়া ককা আৰু এয়া আইতা, তেওঁলোকে পথৰ কাষত, আমাৰ নগাঁও জিলাৰ নেহেৰুবালিৰ কাষত পদপথত তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে। এখন সামান্যতম চালিৰ তলত, এয়া ওপৰত সামান্যতম এখন চালি আছে আৰু তলত তেওঁলোকৰ এয়া কাপোৰ কানি আছে। আৰু এয়া তেওঁলোকে এনেকৈ জুই জ্বলাই এনেকৈ তেওঁলোকে নিজৰ আহাৰ প্ৰস্তুত কৰি আহাৰ গ্ৰহণ কৰে। আমি সাধাৰণ মানুহে যিখিনি পাবলগীয়া বা থাকিবলগীয়া ব্যৱস্থা তেওঁলোকৰ একেবাৰে নাই। এটা খুব দুখ লগা পৰিস্থিতি তেওঁলোক আছে। আৰু তেওঁলোক আছে আমাৰ নেহেৰুবালিৰ কাষত, যিখন আমাৰ নেহেৰুবালিৰ কাষেৰে যিটো পথ গৈছে, সেই পথটোৰ কাষতে আছে তেওঁলোক এনেকৈ। আৰু মই এইটো ভিডিঅ' এইকাৰণে কৰিছোঁ যে এই ভিডিঅ'ৰ যোগেদি আমাৰ যি চৰকাৰী কৰ্তৃপক্ষ আছে, তেওঁলোকে যাতে গম পায় যে এই দুজন ব্যক্তিয়ে কেনেকৈ জীৱন নিৰ্বাহ কৰি আছে, আৰু পাৰিলে তেওঁলোকক এটা ভাল সংস্থাপন, এটা থকা ব্যৱস্থা কৰি দিলে তেওঁলোকৰ কাৰণে খুব ভাল হ'ব। জীৱনৰ শেষৰ দিনকেইটা তেওঁলোকে যাতে খুব ভালকৈ কটাব পাৰে, তাৰ কাৰণে মই এইটো ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আৰু সকলোকে অনুৰোধ জনাইছোঁ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে এই ভিডিঅ'টো আমাৰ চৰকাৰী কৰ্তৃপক্ষৰ হাতত পৰেগৈ আৰু এই দুজন ককা যাতে তেওঁলোকৰ যি কষ্টৰ পৰা অলপ হ'লেও তেওঁলোকে মুক্তি পায়। কিয়নো বাৰিষা সমাগত, বাৰিষা আহি আছে, গতিকে বাৰিষাত এইখন এনেকুৱা প্লাষ্টিকৰ কাপোৰৰ তলত তেওঁলোকে কেনেকৈ থাকিব, সেই কথা অতিকে ভাবিলেই ভয় লগা। কাৰণ বাৰিষাত কেনেকুৱা কি হ'ব আমি জানো, ধুমুহা বৰষুণ আহিব, কিবা কিবি হ'ব। গতিকে সকলোকে অনুৰোধ জনাইছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে আমাৰ চৰকাৰী কৰ্তৃপক্ষৰ হাতত গৈ পৰেগৈ ভিডিঅ'টো আৰু তেওঁলোকে এই কষ্টৰ পৰা মুক্তি পায়। চাওক কিমান দুৰ্বিষহ তেওঁলোকৰ জীৱন। আপুনি কেনেকৈ চলে? খোৱা বোৱা কেনেকৈ সংগ্ৰহ কৰে? তেনেকৈ খোজা মেলা কৰি তেনেকৈ চলি আছে আৰু। চাওক কিমান কষ্টত তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে, ভাবিলে ভয় লগা এটা পৰিৱেশ তেওঁলোকৰ। গতিকে মই ভিডিঅ'ৰ জৰিয়তে পুনৰবাৰ সকলোকে অনুৰোধ জনাইছোঁ যে তেওঁলোকৰ এই ব্যৱস্থাৰ পৰা মুক্তি দিবলৈ যদি কোনোবা NGO আছে, এনেকুৱা ব্যক্তিক সহায় কৰা কোনো NGO আছে, তেওঁলোকেও যাতে এই যিটো ভিডিঅ' তেওঁলোকে লাভ কৰক, বা তেনেকুৱা কোনো সংস্থা আছে এনেকুৱা যিসকলে পদৰ কাষত তেওঁলোকে জীৱন নিৰ্বাহ কৰি থকা ব্যক্তিসকলক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি আহিব পাৰে বা তেওঁলোকক সহায় কৰিব পাৰে। গতিকে মই পুনৰবাৰ অনুৰোধ জনাইছোঁ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু আমাৰ যি চৰকাৰী কৰ্তৃপক্ষ হওক বা কোনোবা NGO হওক, তেওঁলোকৰ হাতত যাতে গৈ ভিডিঅ'টো পৰেগৈ। ধন্যবাদ।